গম পাইছ না লখিমপুৰ আহিবি তোক চুমা এটা খাই দিওঁ আছোন তোৰ ভাগ্য ভাল তই যে লুকাই থাকি যে খানা নগলি অকণমান এঠাখন তাৰমানে এৰি দিব লাগিছিল তোক মাইকী মানে দুটা গোট কৰিছে মতাটো বাকী ডিঙিত দাগ আছে বোলে টেটু ধৰিছিলে হয় নাই ডিঙি দাগটো চাওঁ জেউৰা ডিঙিত তোক মই অকলে পাব লাগিছিলে কেতিয়াবা মাৰ্কেটত ওলাবি তই গম পাইছ না লখিমপুৰ আহিবি তই তোক চুমা এটা খাই দিওঁ আছোন মাৰিলে অকণমান শান্তি পাব খুলি দিব লাগে ইয়াক দুচাত দিব লাগে মাকে মাকে অকণমান শান্তি পাব ঘটনাটো মানে আমাৰ ছোৱালী এজনী ইয়াত সেই বনগাঁও 2 নং কঁহালগাঁও নিতুল নগৰীয়ালৈ বিয়া হৈ আহিছিলে 2017 চনতে বিয়া হ'ল তাই আজি 10 বছৰ ছোৱালীজনীক মাকৰ ঘৰলৈ অকণো যাব নিদিয়েহি এবাৰ পলাই মানে লখিমপুৰ টাউনলৈ গৈছিলে টাউনলৈ যাওঁতে ঘৰলৈ গ'ল তাই সোমোৱা গম পাই পেলাই তাইলৈ ফোন কৰিছে তই ঘৰতে থাক নহ'লে ইয়ালৈ আহিলে তোক মই হাইচমেন দিম নহ'লে তোক মাৰি পেলাম তেনেকৈ ক'লে তাৰপৰা দেউতাকে গম পাই পেলাই ঘৰত থৈ গ'লহি আহি পেলাই তাৰপৰা কালি মোলৈ পৰহি সি এবাৰ ফোন কৰিছে মই ৰিচিভ কৰিব নাপালোঁ তাৰপৰা কালি 12টা বজাত আকৌ সি ফোন কৰিছে খুৰী মোৰ আপোনাৰ লগত কথা অলপ আছে দেই সেই বুলি ক'লে তাৰপৰা মই 2টামান বজাত ফোন কৰিলোঁ মই বোলো স্কুলৰ পৰা ছোৱালীক আনি আছোঁ মই ছোৱালীজনী ঘৰত থৈ লওঁ তাৰপৰা কথা পাতিম ৰ'বা তাৰপৰা সি 2টা বজাত মই ফোন মাৰিছোঁ সি কৈছে মই নকওঁ ভণ্টিকে কওক আপুনি ভণ্টিলৈ ফোন কৰক তাইলৈ ফোন কৰিছোঁ তাই কৈছে তাই মানে বেলেগ কথা কৈ দিলে মোক সেইখিনি নক'লে ভিতৰুৱা কথা তেহেঁতৰ ভালকৈ কথা পাতিছে ধুনীয়াকৈ মুহতি হাঁহি মাতি তাৰপিছতে সি কথা বতৰা নাই 12টা 6 মোলৈ ফোন মাৰিছে ডাইৰেক্ট কৈছে যে আপোনালোকৰ ভণ্টিয়া মোক শেষ কৰি পেলালে বৰবাদ কৰি দিলে তাই এক্সপায়াৰ্ড হ'ল মই বোলো কেনেকৈ কি হ'ল মই ঘপকৈ আমিতো ভয় খাই গৈছোঁ তাৰপৰা কৈছে যে গেছ হৈছিলে গেছ হোৱাৰ পিছত তাই কিবা টেবলেটেই খালে নে কি হ'ল ক'ব নোৱাৰোঁ মুঠতে তাই নাই এতিয়া আমি মেডিকেল লৈ আহিছিলোঁ মই মটৰচাইকেলতে সেই বুলি ক'লে সেইটোৱে সেনেকৈয়ে ক'লে মানে কথাখিনি আজি 10 বছৰ তাইক ঘৰলৈ যাব নিদিয়ে কিবা এটা মাক বাপেকৰ লগত কথা পাতিব নিদিয়ে তাইক কিবা এটা ভুল কৰিছে ঠিক আছে ছোৱালীজনী বাৰু বেয়া আমাৰ কিন্তু মোৰ লগততো কণ্টেক্ট কৰে সি মোক কথাখিনি ক'ব পাৰে নোৱাৰে যে আপোনালোকৰ ছোৱালীয়ে মোক এনেকুৱাখিনি কৰি আছে এখন ঘৰত সি এনেকৈ খাই পেলাব লাগে নেকি ছোৱালীজনী তাৰ ওপৰত পূৰা সন্দেহ সিয়ে মাৰি পেলাইছে সন্দেহ নহয় সি চিঞৰ মাৰিছে যোৰহাটৰ পৰা এজন ল'ৰা আহে যোৰহাটৰ পৰা এজন মানুহ আহে যোৰহাটৰ মানুহজন আহিছে পৰহি দিনা মই আহি পাই মানুহজনক চিনি পালোঁ মই বোলো আপুনি কেতিয়া আহিলে মই পৰহি আহিলোঁ অকণমান পাছত ভায়েকে সুধিলে আপুনি কেতিয়া আহিলে মই কালি আহিছোঁ সেই মানুহ 2জন থকা পাছতে ছোৱালীজনীৰ ভিতৰত অকলে পয়জন খাই মৰিব পাৰে নি সিহঁতি 2টা বাহিৰ মুকলি ৰুমত টিভি চাইছে আৰু এখন ৱাল পাৰ হৈ তেহেঁতৰ ভাত খোৱা ঘৰটো সেই ডাইনিঙত ভাত খাই আছে বুলি কৈছে আৰু 8:30 বজাত ভাত খাইছে তাৰপিছতে সেই মানুহজন হেনো গৈছে ভিতৰলৈ তাই পৰি আছে তেতিয়া 8:30 ভাত পৰি থকা ছোৱালীজনীক ইয়াত 10টা বজাত আনি পোৱাইছে তেতিয়াহ'লে 2 ঘণ্টা কঁহালগাঁৱৰ পৰা ইয়ালৈ আহোঁতে লাগে নেকি সময় কি কৰিলে সি প্লেন কৰি মাৰ্ডাৰ কৰিছে সি খাওঁ বুলিয়ে খাই পেলাইছে ছোৱালীজনীক তোৰ ভাগ্য ভাল তই যে লুকাই থাকি যে খানা নগলি অকণমান এঠাখন তাৰমানে এৰি দিব লাগিছিল তোক মাইকী মানে দুটা গোট কৰিছে মতাটো বাকী ডিঙিত দাগ আছে বোলে টেটু ধৰিছিলে হয় নাই ডিঙি দাগটো চাওঁ জেউৰা ডিঙিত তোক মই অকলে পাব লাগিছিলে কেতিয়াবা মাৰ্কেটত ওলাবি তই গম পাইছ না লখিমপুৰ আহিবি তই তোক চুমা এটা খাই দিওঁ আছোন মাকে মাৰিলে অকণমান শান্তি পাব খুলি দিব লাগে ইয়াক দুচাত দিব লাগে মাকে অকণমান শান্তি পাব